সুদীৰ্ঘ এবছৰৰ অন্তত আজি উৰুকাৰ বিশেষ আয়োজনত এয়া দাদাহঁতে কিবা অলপ কৈ দিব। এয়া আমাৰ আমি আজি হীৰা চুবুৰীত খেলিপাৰা চুবুৰীত আমি নাজানো আমাৰ দেউতা আগৰ পুৰুষৰ পৰা আমাৰ তাৰমানে ভোজ ভাত হৈ থাকে মানে উৰুকাৰ নিশা। আজিও আমাৰ মদ বনোৱা নাজানো 200-300 বছৰৰ ওপৰত হ'ব পাৰে। আমি জন্ম পোৱা আমাৰ বয়স হৈছে 40। আমাৰ আজিৰ বয়সৰ পৰা দেউতাৰ বয়সৰ পৰা বা আমাৰ ককা দেউতাৰ বয়সৰ পৰা আমাৰ মদটো ইয়াত চলে। আমি মদ বনাই আমাৰ ল'ৰা ছোৱালী বনাই বা আমাৰ ককা দেউতা বনাইছিল আৰু আমি উৰুকাৰ দিনা ভোজ ভাত খাওঁ। আপোনাক ভোজ ভাতটো অলপ দেখাই দিছোঁ, অলপ আহিব পাৰে। অলৰেডি আমাৰ কৰি দিছোঁ, অলপ চিনাকি পৰ্ব কৰি দিছোঁ। এয়া আমাৰ অৰুণাদা, যিমানে বুঢ়া নহওক কিয় সদায় কিন্তু এই মানুহজন কিন্তু বিৰাট তাৰমানে একদম শক্তিশালী মানুহ। ৰাতি যেনেকৈ নহওক আমাৰ উৰুকাত আহি আমাৰ সৰু ল'ৰা ছোৱালীকে ভাত বনাই খুৱাই, আৰু তেওঁ যেতিয়া সৰু আছিল তেওঁকো মই ভাতটো বনাই খুৱাইছিল। আমি আমাৰ হীৰা চুবুৰীৰ ফালৰ পৰা আমাৰ এই উৰুকাৰ নিশা উদযাপনৰ বহুতখিনি দৃশ্য আমি সমূহ ৰাইজলৈ আগবঢ়াই ওলাইছোঁ। এতিয়া আমাৰ মাজত আছে অভিজিত কুমাৰ দাস, নীলমণি দাস, নমস্কাৰ। আৰু আছে আমাৰ অশেষ আছে ধনজিৎ দাস। অলপ আগবাঢ়ি পোহৰত এ ধনজিৎ দাস, এ ৰুবুল দাস, হেল্ল', হাই, নীলমণি দাস, এইবোৰ আছে আৰু আমাৰ সমূহ ৰাইজৰ ফালৰ পৰা আমাৰ ভাত বনাই আছে। সমূহ ৰাইজে ভাত বনাই আছে। আমাৰ ইতিমধ্যে আমাৰ হাঁহ কোমোৰা বনোৱা হৈ গৈছে। তাৰপিছত লগতে আমাৰ ছাগলী মাংস বনোৱা হৈ গৈছে সমূহ ৰাইজৰ কাৰণে আমাৰ চুবুৰীৰ ফালৰ পৰা। হাঁহৰ মাংস, এয়া ভাত আৰু এয়া চিকেন, চিকেনো আছে। এয়া মুৰ্গীৰ মহামাংস আমি আগবঢ়াই দিছোঁ ৰাইজৰ ফালৰ কাৰণে। আৰু এইবোৰ ইয়াত দাইল আছে, কিবা কিবি আছে, এয়া ভাত। আজি শেষ নহয়, আচলতে আমাৰ আজি আৰম্ভণি হৈছে। হয়, আজি আমাৰ আৰম্ভণি হৈছে। আচলতে আমাৰ কি হয়, হীৰা চুবুৰী পৰ্বটো এনেকুৱা, অসমৰ বিশেষ পৰ্বটো বেলেগ বেলেগ থাকে। কিছুমানে ৰাতিপুৱা মদ জ্বলায়, কিন্তু আমি কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহে আমি মদটো আবেলি জ্বলাওঁ। আমাৰ ৰাতিপুৱা আকৌ ৰাতি আমাৰ গোটেই ল'ৰা ছোৱালীখিনিয়ে ঘৰে ঘৰে খৰি চুৰি কৰিব যাব, কিন্তু এতিয়া চৰকাৰৰ কিছুমান বাধ্যবাধকতাৰ কাৰণে আমি নাযাওঁ বাৰু। যেনিবা ৰাতিপুৱা আমাৰ মেজি জ্বলাব, মেজি মানে খৰি জ্বলাব। আকৌ তাৰপিছতে আমাৰ ৰাইজে আমাৰ নাম প্ৰসংগ হ'ব। ৰাতিপুৱাৰ পৰা আমাৰ নাম প্ৰসংগ হ'ব, আবেলিলৈকে দুপৰীয়ালৈকে নাম প্ৰসংগ হ'ব। তাৰপিছত আমাৰ গোটেই ৰাইজে আমাৰ খেল খেলিব। খেলৰ প্ৰতিযোগিতামূলক খেল আছে আমাৰ ৰাইজৰ ফালৰ পৰা। খেল খেলি তাৰপিছত আমি মেজি জ্বলাম। গোটেই আবেলি 5টা বজাত সকলোকে আমি অনুৰোধ জনাইছোঁ, আমাৰ ইয়াতে আহক, হীৰা চুবুৰীত আহক। এয়া আমাৰ অনুষ্ঠান নহয়, আমাৰ আজু ককা দেউতাৰ পৰা আমি আজিলৈ কোনো বছৰে আমি ব্ৰেক কৰি পোৱা নাই বা আমি আজিলৈ স্থবিৰ কৰা নাই। অনুস্থিতি হ'লে আমি কৰিছোঁ। আপোনালোকে ৰাতিপুৱা মদটো দেখা পাব। মদটো কিজানি মদটো দিব কিজানি। The next day.
পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে মই আছো তোমাৰে দুচকুৰে পানীতে চাৰুৱা দুচকু জপা অতুৰিগা বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে আদৰ ঝুৰি দিয়ে বেগেৰে হিৰে হিৰে জপিয়া আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগি বতাহত উৰে চুদিশে